নাম দেৱাশিষ নাথ। হয়, ইয়াত কি সোণপুৰতে দোকান আছে ইয়াত। হয়, এতিয়া আপুনি বান সাহায্য বানপীড়িতসকলক সহায় কৰিবলৈ যোৱা লোকসকলক একাপ চাহ খুৱাইছে। হয়, কি ক'ব আপোনাৰ এই সহায়ো বহুতৰ কাৰণে বহুত এটা উপকাৰী বস্তু। হয়, তেওঁলোক দুখে ভাগৰে কষ্ট বহুত দূৰৰ পৰা ওলাই আহিছে। তেওঁলোকে ৰাস্তাত হোটেলবিলাকতো একো খাব পৰা নাই। সেইকাৰণে আমি ভাবিলোঁ চাহ একাপৰ ব্যৱস্থা কৰোঁ। তথাপিও আমাৰ বহুত দেৰি হৈ গ'ল। আমাৰো মানে বান সমস্যাত ভুগি আছিলোঁ। বহুত আগতেই ভাবিব লাগিছিলে। তথাপিও শেহতীয়াকৈ হ'লেও অকণমান ভাবিছোঁ আৰু চাহ একাপৰ। এতিয়াও দেৰি হোৱা নাই, বহুত ব্যক্তি এতিয়াও আছে। এই মাহটো হয়তো আহিয়ে থাকিব, কাৰণ অসমৰ প্ৰতিটো কোণৰ পৰা আহি আছে। কি ক'ব? সৰু প্ৰচেষ্টা আমাৰ দুইজনে সৰু প্ৰচেষ্টা সকলোৰে কাৰণে। আপোনাৰ পৰিচয়টো দিব। মোৰ নাম ভাস্কৰ দত্ত। মোৰ এই কিনাৰতে গেৰেজটো আছে। হয়, দুইজনে লগ লাগি এই কামটো কৰিছোঁ। হয়, সকলো ৰাইজৰ কাৰণে, ৰাইজৰ সুবিধাৰ্থে চাহ একাপো যিহেতু তেওঁলোকে বহুত দূৰৰ পৰা আহে, চাহ একাপ হয়তো নাপাব পাৰে। সেইটোকে আশা কৰি আমি এই চাহ একাপ ব্যৱস্থা কৰি দিছোঁ। তেওঁলোকে বহুতে অভিযোগ কৰি আছে যে শিৱসাগৰ বহুত জেগাত ৰাইজক গুৰি ধৰিছে বানপীড়িতসকলক। তেনে এচাম মানুহৰ কাৰণে বদনামী হ'বলগীয়া হৈছে। আমি তাৰ বাবে আমি শিৱসাগৰবাসী হৈ আমি দুখিত। হয়, তেনে ঘটনা হ'ব নালাগে। হয়, যিসকল ভিতৰত সোমাই আছে তেওঁলোকে পোৱা নাই, বাহিৰতে থকা হ'লে লৈ লৈছে। তেনেকুৱা ঘটনা হ'ব নালাগে। ৰাইজে বহুত বানপীড়িতক সহায় কৰিবলৈ অহা মানুহক আগুচি ধৰিছে, কিবা কৰিছে। তাৰ মাজতে ব্যতিক্ৰমী চিন্তাৰে যুৱককেইজনে আপোনাক বানপীড়িতক সহায় কৰিবলৈ অহা লোকসকলক একাপ চাহৰ যোগান ধৰিছে। কি ক'ব এই প্ৰচেষ্টাটো তেওঁলোকৰ? এয়া চাহ আৰু মিঠাই হাতত লৈয়ে আছোঁ। আমিও আহিছোঁ মৰাণৰ বামুণবাৰীৰ পৰা। আমি গোটৰ মেম্বাৰ হয়, সকলোৱে একত্ৰিত হৈ আহিছোঁ। আৰু এতিয়া আমি এই পানী দুৱাৰ পাইছোঁহি। কিন্তু ইয়াতে দেখিলোঁ ইমান ধুনীয়া এটা প্ৰচেষ্টা আমাৰ এই যুৱকসকলে লৈছে। মানে যিমানবিলাক বান সাহাৰ্য দিবলৈ মানে মানুহ আহিছে, ধৰক ডিব্ৰুগড়, তিনিচুকীয়া, নাহৰকটীয়া, মৰাণ, আমাৰ সিফালৰ পৰা অহাসকলৰ কথা কৈছোঁ। সকলোকে তেওঁলোকে চাহকাপ যোগান ধৰিছে। আৰু সঁচাকৈ শলাগিবলগীয়া তেখেতলোকৰ মনত যে এনেকুৱা এটা আজিৰ দিনত এনেকুৱা এটা চিন্তা আহিলে।